আমাৰ অসমীয়া সমাজত শ্ৰী শ্ৰীকৃষ্ণ মহাৰাস উৎসৱ উদযাপন কৰে সকলোতে উলহ মালহেৰে। আৰু অসমৰ এতিয়া সকলো অঞ্চলে উৎসৱমুখৰ হৈ আছে। এই আপাহতে অসমবাসীলৈ মোৰ ফালৰ পৰা ৰাসলীলাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে ভক্তি ভৰা সেৱা যাচিলোঁ আপোনালোক সকলোলৈকে। শ্ৰীকৃষ্ণৰ যি এই ৰাসলীলাত আমি পাওঁ ভক্তিৰস নিমজ্জিত হৈ আছে। গোপীসকলে যি প্ৰেম কৰিছিল কৃষ্ণৰ লগত, সেই প্ৰেম ৰস যি ভক্তি কৰিছিল, সেই ভক্তিৰস একান্ত ভক্তিৰস একান্ত প্ৰেম ৰস এই শ্ৰী শ্ৰী মহাৰাস লীলাত নিমজ্জিত হৈ আছে। আৰু ৰাসলীলাৰ আচল তত্ত্বটোৱেই হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন। মহাৰাস লীলাত জীৱাত্মা আৰু পৰমাত্মাৰ মিলন হৈছিল। যত গোপী তত কৃষ্ণ, অৰ্থাৎ যিমান গোপী আছিল সকলোৰে লগতে একোজনকৈ কৃষ্ণই তেওঁলোকৰ লগত ৰাসলীলা কৰিছিল। অৰ্থাৎ গোপীসকল হৈছে জীৱাত্মা প্ৰতীক আৰু কৃষ্ণ নিজে ভগৱন্ত কৃষ্ণ নিজেই পৰমাত্মা। গতিকে যিমানগৰাকী গোপী আছিল, মানে যিমান জীৱাত্মা আছিল, আত্মা আছিল, সকলোৰে লগতে একোজনকৈ পৰমাত্মা লগ হৈ তেওঁলোকৰ লগত ৰাসলীলা কৰিছিল। অৰ্থাৎ আমাৰ সকলোৰে হৃদয়তে ঈশ্বৰ আছে। আত্মা পৰমাত্মাৰে অংশ। গতিকে আমি যদি প্ৰেম ৰস কৃষ্ণৰ মানে ভগৱন্তৰ সৈতে যি প্ৰেম ৰস বা ভক্তি ৰস, সেই যদি আমি একান্তভাৱে আৰু একাগ্ৰভাৱে আৰু অতি বিশ্বাসৰে আমি সেই প্ৰেম ৰসত বিলীন হ'ব পাৰোঁ বা ভক্তি ৰসত আমি নিমজ্জিত হ'ব পাৰোঁ। ভগৱন্ত কৃষ্ণ হয়তো আমাৰ যিসকলে তেনেকৈ সাধনা কৰে, মানে ভক্তি ৰসত নিমজ্জিত হ'ব আৰু প্ৰেম ৰসত ভগৱন্তৰ সৈতে নিমজ্জিত হ'ব, তেওঁ নিশ্চয় ভগৱন্তই কৃপা কৰিব, যিদৰে গোপীসকলক কৃপা কৰিছিলে মহাৰাস লীলা কৰি। আৰু মূল উদ্দেশ্য হৈছে ৰাসলীলাৰ মূল তত্ত্বই হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ মিলন। আৰু ইয়াৰ জৰিয়তে যি লৌকিক পৃথিৱীৰ বা লৌকিক জগতৰ সকলোকে মানে আমাক দেখাই গৈছে যে কেনেকৈ ভগৱন্তৰ প্ৰতি আমি প্ৰেম ৰসত বিলীন হৈ বা ভক্তি ৰসত নিমজ্জিত হৈ তেওঁৰ সৈতে আমি আত্মিক মিলন কৰিব পাৰোঁ, সেইটোও আমাক দেখুৱাই থৈ গৈছে। আৰু এই সুন্দৰ মুহূৰ্তত ৰাস পূৰ্ণিমাৰ এই সুন্দৰ মুহূৰ্তত অসমৰ যিহেতু এতিয়া সকলোতে এতিয়া ভক্তি ভৰা বা প্ৰেম ভৰা বা প্ৰেমত নিমজ্জিত বা ভক্তি নিমজ্জিত হৈ ৰাসৰ যি ক্ৰিয়া চলিব, আজি উদযাপন হ'ব, ৰাসলীলা উদযাপন হ'ব। পুনৰ সকলোকে সুন্দৰকৈ সকলোৱে যাতে এই ৰাসলীলা উদযাপন কৰোঁতে আৰু আমাৰ সমাজকে কামনা কৰি পুনৰবাৰ সকলো আজি